हेलो वेलकम बैक टू माय यूट्यूब चैनल बबितास ब्लॉगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ ভালনে? সকলো ভালে থাকক। যেহেতুকে গৰম বহুত পৰিছে সেই কাৰণে আপোনালোকে দিনটোত এবাৰ হলেও নেমু দিয়া চৰবত খাবলৈ চেষ্টা কৰিব। আজি গৰম বহুত পৰাৰ কাৰণে আজি মোৰ ৰেচিপিত আছে ভেদাইলতা, মানিমুনি, শুকলতি পাতৰ বৰ। এই কিবিধ আমাৰ থলুৱা খাদ্য আৰু এই কিবিধে মানুহৰ পেটটো ঠাণ্ডা কৰি ৰাখে। সেই কাৰণে আজি ভাবিলো গৰম যেহেতুকে বহুত পৰিছে সেই কাৰণে ভাবিলো যে বৰকে খোৱা যাওক আৰু সেই কাৰণে মানিমুনি, ভেদাইলতা আৰু নৰসিংহৰ পাতৰ বৰ বনাবলৈ আৰম্ভ কৰিলো। বৰটোৰ কাৰণে উপকৰণীয় বস্তুখিনি হ'ল এইখিনি ভেদাইলতা লোৱা হ'ল। ভেদাইলতা এইখিনি শুকলতি বুলি কোৱা হয়। এইখিনি জেগা অনুসৰি চাগে নামবোৰো বেলেগ বেলেগ হ'ব। আৰু লগতে মানিমুনি কেইপাহমান লোৱা হ'ল আৰু লগত নহৰু আৰু জ্বলা যদি খায় তেতিয়াহ'লে আপোনালোকে জলকীয়া দিব, সেইটো আপোনালোকৰ পৰিমাণ অনুযায়ী দিব। এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা হ'ব। তাৰপিছত বৰৰ কাৰণে পেষ্টটো ৰেডি হৈ যাব। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়া হ'ল। নহৰু কেইফুটাও দি দিছোঁ, লগতে জলকীয়াখিনিও দি পেলাই এতিয়া গ্ৰাইণ্ড কৰা হ'ব। এতিয়া ঢাকনিখন মাৰি পেলাই গ্ৰাইণ্ড কৰা হ'ব। এইখিনি এতিয়া গ্ৰাইণ্ড কৰা হ'ব। গ্ৰাইণ্ড কৰি উলিওৱা পেষ্টটো হোৱাৰ পিছত বৰৰ কাৰণে বস্তুখিনি সাজু হ'ব। আৰু পেষ্টখিনি উলিয়াই ল'লোঁ। পেষ্টখিনি উলিয়াই লৈ ইয়াত আপোনালোকে যদি একো নিমিলায় তেনেকৈও আপোনালোকে বনাব পাৰিব। আমি ইয়াত বেচন দিম। বেচন 1 চামুচ দিলোঁ আৰু 1 চামুচ দিম। 2 চামুচ বেচনখিনি দিয়া হোৱাৰ পিছত হালধি অকণমান দিম। হালধি অকণমান, তাৰপিছত নিমখ অকণমান দিয়া হ'ব। এতিয়া এইখিনি মিক্স কৰা হ'ব আৰু লগতে পিঁয়াজো দিয়া হ'ব অকণমান। মিক্স কৰি লৈছোঁ। মিক্স কৰি ল'ব ধুনীয়াকৈ। মিক্স কৰি ল'লে মানে বৰটো ধুনীয়া হ'ব আৰু খাবলৈ। কেৰাহীত তেল দিয়া হ'ল। গৰম হ'লে আমি পেষ্টটো দিম আৰু এয়া আছে আপোনালোকে বৰখিনি দিওঁতে চিমত দি ল'ব আৰু গেছটো। অকণ সময় ৰাখিব লাগিব। বৰকেইটা উলটিয়াই দিয়া হ'ল। সদায় চিমত দি বনাব, তেতিয়া মানে বৰখিনি ধৰি নাযাব তলত, কেৰাহীটো লাগি নাযাব। এয়া নমাবলৈ হৈ গ'ল। এয়া এতিয়া মানিমুনি, ভেদাইলতা আৰু শুকলতিৰ বৰ ৰেডি হৈ গ'ল। এয়া এতিয়া ভাতৰ লগত সুন্দৰকৈ পৰিৱেশন কৰিম। আপোনালোকেও এনেকৈ বনাই চাবচোন। বনাই পেলাই খাই চাব। খাই কেনেকুৱা পায় সেইটোও জনাব। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। ধন্যবাদ।